নমস্কাৰ আদাব সত শ্ৰী আকাল আসসালামু আলাইকুম দিছ ইজ আসলম এণ্ড ইউ আৰ ৱাচিং আনসিংগ্লোব আন এক নতুন ব্লগৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া কুৱেইট। বহুত দিন আগতে আহিছোঁ কিন্তু ব্লগ দিয়া নাই আপোনালোকক। এতিয়া এখন বহুত ধুনীয়া জেগা এক্সপ্ল'ৰ কৰিব যাই আছোঁ কুৱেইটৰ। প্ৰথমটো ব্লগ হিচাপে আপোনালোকক দিম এটা আল্টিমেট ব্লগ, য'ত থাকিব কুৱেইটৰ এখন বিশেষ শ্বপিং মল বুলি ক'ব পাৰি, আছিমা মল বুলি জনা যায়। সেইখন মই যিখন জেগাত থাকোঁ তাৰ পৰা একদম ওচৰতে অৱস্থিত এইখন শ্বপিং মল। বহুত চাব লগা, জানিব লগা, দেখিব লগা বহুতখিনি বস্তু আছে। চাই থাকিব ব্লগটো। বলক এতিয়াৰ পূৰ্বে মই আপোনালোকক এটা বহুত ধুনীয়া বাৰ্তা দি দিম, যিটো শুনিলে আপোনালোকৰ নিশ্চয় আচৰিত লাগিব। ময়ো জনা নাছিলোঁ কিন্তু আহি কিনি জানিছোঁ। তো বলক বাহিৰত যাওঁ আৰু এই বিল্ডিংখনৰ বিষয়ে আপোনালোকক জনাই দিওঁ। বিল্ডিংখনৰ নাম কি হয়, নামটো শুনিলে সঁচাকৈ আপোনালোকে আচৰিত যাব। প্ৰথমে বিল্ডিংখন দেখুৱাই দিওঁ আপোনালোকক, কি হয়, ক'ত অৱস্থিত, সবখিনি বস্তু জনাই দিওঁ আপোনালোকক। বলক এই বিল্ডিংখন চাওক। এই বিল্ডিংখনৰ নাম হৈছে আছাম বিল্ডিং। চাওক ভালদৰে বিল্ডিংখন, এইখনৰ নাম হৈছে আছাম বিল্ডিং। এইখনত মানে যিমানখিনি মানুহ থাকে ইয়াৰ 100% মানুহেই অসমৰ হয় বাসিন্দা। ইয়াত বিশেষ কাৰণবশতঃ কামৰ কাৰণে বা বিশেষ কাৰণত আহিছে মানুহ। চাওক এই পুৰা বিল্ডিংখনৰ সাধাৰণ চাওক আপোনালোকে। এইখনৰ নাম হৈছে আছাম বিল্ডিং। কুৱেইটতে লোকেটেড হয়, নাম দি দিছে আছাম বিল্ডিং। বিকজ ইয়াৰ কাৰণ একমাত্ৰ হৈছে ইয়াতে যিকেইজন মানুহ থাকে, মানে সবখিনি মানুহৰ বেছিভাগ মানুহে ইয়াৰ অসমৰ বাসিন্দা, সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে আছাম বিল্ডিং। অফিচিয়েল নাম বেলেগ হ'ব পাৰে, মই নাজানো, কিন্তু আছাম বিল্ডিং বুলি ক'লে সব মানুহে চিনি পায়। কুৱেইটৰ বেছিভাগ মানুহে এই বিল্ডিংখনক চিনি পায়। নাম হৈছে আছাম বিল্ডিং। চাওক, ইটছ এ প্ৰাউড অফ আছাম। এতিয়া আমি যাওঁ আছিমা মলৰ ধুনীয়া মনোৰম দৃশ্য আপোনালোকক। তো বহি গ'লোঁ ফাইনেলি গাড়ীত, আৰু মোৰ লগত আছে আহমেদ। তেওঁৰ এটা ইউটিউব চেনেল আছে, টেক চেনেল, একচুৱেলি টেকনিকেল ভিডিঅ' বনাই থাকে। আপোনালোকে চাব, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তেওঁৰ চেনেলৰ লিংকটো দি দিম। নামটো হৈছে লজিক জুনেট হয় তেওঁৰ চেনেলটোৰ নাম। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই তেওঁৰ চেনেলৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰে। টেক চেনেল হয় একচুৱেলি, বহুত ধুনীয়া ভিডিঅ' বনাই থাকে। আৰু এতিয়া যাই আছোঁ কুৱেইট স্থিত বহুত ধুনীয়া আৰু আনএক্সপ্ল'ৰ বুলি ক'ব পাৰি, কোনেও বিশেষকৈ এক্সপ্ল'ৰ কৰা নাই এই জেগাখন, এই শ্বপিং মলখন। কুৱেইটৰ এখন বহুত আকৰ্ষণীয় শ্বপিং মল হয়। এই শ্বপিং মলখন ফাইনেলি পৰ্যটকস্থলী ৰূপে ৰূপান্তৰিত কৰা হৈ গৈছে মোৰ জনামতে। তো মোৰ চাবৰ ইচ্ছা, সেইবুলি মই ওলাই গৈছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখুৱাই দিম। বলক এতিয়া আছিমা মল চাব এতিয়া যাওঁ, আৰু লগতে আপোনালোককো দেখুৱাই দিম। মোৰ লগত মাত্ৰ দুজন মানুহ আছে, বেলেগ আৰু মানুহ নাই, মাত্ৰ আছে আপোনালোক। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰথমটো ব্লগ হিচাপে আপোনালোকক আছিমা মল আপোনালোকক এক্সপ্ল'ৰ কৰিম, আৰু তাৰপাছত আল্টিমেট ব্লগ কেইটা দি থাকিম কুৱেইটৰ। চাব আপোনালোকে কুৱেইটৰ চাব লগা, জানিব লগা, দেখিব লগা বহুতখিনি বস্তু আছে। মই এটাকৈ আপোনালোকক ব্লগৰ জৰিয়তে আপোনালোকক সবখিনি বস্তু দেখুৱাবৰ ট্ৰাই কৰিম। তো প্ৰথমটো ব্লগ থাকিব আছিমা মলৰ। তো বলক এতিয়া আছিমা মলৰ ভিডিঅ'টো আৰম্ভ। আৰু এয়া কুৱেইটৰ কিছুমান সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাইব ইচ্ছা কৰিম। আছিমা মল যোৱাৰ টাইমত যি ৰাস্তাৰ যি মনোৰম দৃশ্য, কুৱেইট একচুৱেলি বহুত ধুনীয়া জেগা হয়, সঁচাকৈ কৈছোঁ মই। বহুত চাব লগা, জানিব লগা, দেখিব লগা বহুতখিনি বস্তু আছে কুৱেইটত। সবখিনি বস্তু মই ব্লগৰ জৰিয়তে আপোনালোকক এটা ব্লগ দেখি আপোনালোকক দেখুৱাবৰ ট্ৰাই কৰিম। তো এতিয়াৰ এই ব্লগটোত থাকিব ৰাস্তাৰ কিছুমান সামগ্ৰিক দৃশ্য, আৰু ফাইনেল ডেষ্টিনেশ্যন থাকিব আছিমা মল। ইয়াৰ ডিচিপ্লিন বহুত ষ্ট্ৰিক্ট কি কওঁ আপোনালোকক কি সম্ভৱ হ'লে মই নেক্সট ব্লগত মই আপোনালোকক কুৱেইটৰ ডিচিপ্লিনৰ বিষয়ে ব্লগৰ জৰিয়তে মই আপোনালোকক জনাম। ফাইনেলি আহি গ'লোঁ আছিমা মলৰ ফ্ৰণ্ট গেট। প্ৰথমটো গেটেদি আমি সোমাই আপোনালোকক আছিমা মলৰ যি দৃশ্য আছে সবখিনি আপোনালোকক দেখুৱাম। বলক এতিয়া ভিতৰৰ কিনে আগবাঢ়ো, আছিমা মহলৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখুৱাম। কি বস্তু আছে, কি নাই। শুনামতে ইয়াৰ ভিতৰত সবখিনি বস্তু এভেইলেবল আছে। মই যিমানখিনি জানো, মই জনামতে একদম চিনেমা হলৰ পৰা আৰম্ভ কৰি, মই জনামতে এইখনৰ ভিতৰত চিনেমা মহলৰ পৰা আৰম্ভ কৰি কি লাগে আপোনালোকৰ সবখিনি বস্তু এভেইলেবল আছে। এইখনত এখন শ্বপিং মহল হয়, কিন্তু ভিতৰত সোমালে বোলে শ্বপিং মহল নালাগে, এনেকুৱা শুনামতে মই এনেকুৱা শুনিছোঁ। সেইবাবে ওলাই গৈছোঁ এই শ্বপিং মহলখন এক্সপ্ল'ৰ কৰিব। তো ফাইনেলি আহি গ'লোঁ এইখনৰ সন্মুখত। বলক এতিয়া ভিতৰৰ পিনে আগবাঢ়ো, ভিতৰত যাই আপোনালোকক দেখুৱাই দিওঁ। বহুত ধুনীয়া ডেষ্টিনেশ্যন হয়, বহুত ধুনীয়া কি ক'ম আপোনালোকক, ভাষা নাই, মই প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকক। এনেকুৱা ধুনীয়া ডেষ্টিনেশ্যন হয়, সঁচাকৈ পুৰা মুগ্ধ হৈ গৈছোঁ কুৱেইটত আহি কিনি।
আৰু এইখন ফ্ৰণ্ট ভিউ হয় চাওক এইখনেই হৈছে আছিমা মহলৰ ফ্ৰণ্ট ভিউ ভালকে চাওক ভিতৰত যাম তাৰ পাছত আপোনালোকক দেখাম প্ৰথমে চাই লওক ফ্ৰণ্ট ভিউটো চাওক সেইখনে হৈছে এন্ট্ৰি গেট অট'মেটিক খুলি যাব এইখন চাওক মজা এইখনে হৈছে আছিমা মলৰ এন্ট্ৰি গেট চাওক ভিতৰৰ দৃশ্যাংশ চাওক আপোনাৰ এয়া কুৱেইটস্থিত সুবিশাল আছিমা মল প্ৰথম এক্সপেৰিয়েঞ্চ হয় এইটো মোৰ প্ৰথম এক্সপেৰিয়েঞ্চ বাহ মজা লাগি গৈছে সঁচাকে কৈছোঁ প্ৰকাশ কৰিব পৰা নাই ভাষা নাই মোৰ কি ক'ম আপোনালোকে চাওক ৱা জাগা কি শ্বপিং মল হয় চাওক এয়া এইটো চাওক অ' মাই গড কিয়ত আহি গৈছোঁ মই চাওক না চাওক ৰাইজ ৱাহ দিছ ইজ আছিমা মল ইন কুৱেইট যেতিয়া এনে কাটে ডুবাই কেনেকৈ হ'ব আপোনালোকে ইমাজিন কৰি লওক যদি সম্ভৱ হয় ডুবাই যাম আপোনালোকক দেখুৱাম প্ৰথমে চাই লওক যিখন জেগাত আছোঁ মই সেইখন হ'ল কুৱেইটস্থিত আছিমা মল চাওক এইটো এটা লাইট হয় মাত্ৰ এইটো এটা লাইট হয় বাছ বেলেগ একো নাই কিন্তু ডেক'ৰেশ্যন মানিব লাগিব আল্টিমেট ডেক'ৰেশ্যন ৱাহ মই গ্ৰাউণ্ড কিমান গ্ৰাউণ্ড আছে মই ভালকৈ ক'ব নোৱাৰোঁ আপোনালোকক ভিডিঅ'ৰ লাষ্টত মই সম্ভৱ হ'লে মই জনাই দিম কিমান গ্ৰাউণ্ড আছে চবকেইটা ফ্ল'ৰ মই কভাৰ কৰিব ট্ৰাই কৰিম চাই থাকিব ভিডিঅ'টো মই আছোঁ গ্ৰাউণ্ড ফ্ল'ৰত আৰু এই শ্বপিং মহলৰ প্ৰথমটো ফ্ল'ৰলৈ মই যাই আপোনালোকক গ্ৰাউণ্ড ফ্ল'ৰৰ যিটো ভিউ হয় সেইটো মই আপোনালোকক দেখুৱাম বলক প্ৰথমটো ফ্ল'ৰলৈ এই আছিমা মহলৰ এই সুবিশাল মহলখনৰ প্ৰথমটো ফ্ল'ৰলৈ অ' ভাই সঁচাকে মজা লাগি গৈছে সঁচাকে ডুবাই ফিল আহিছে কুৱেইটত আহি কিনে ডুবাই ফিল আহি গৈছে প্ৰথমটো ফ্ল'ৰৰ পৰা মই আপোনালোকক দেখুৱাম গ্ৰাউণ্ড ফ্ল'ৰৰ যিটো সামগ্ৰিক দৃশ্য যি মনোৰম দৃশ্য আপোনালোকক দেখুৱাম আপোনালোকে চাই কিনে মুগ্ধ হৈ যাব চাওক এই প্ৰথম ফ্ল'ৰৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰৰ মনোৰম দৃশ্য এইখন হৈছে প্ৰথমটো ফ্ল'ৰ আছিমা মলৰ প্ৰথমটো ফ্ল'ৰত ইয়াত সব গাৰ্মেণ্টছ আছে বেলেগ একো নাই ইয়াত প্ৰথমটো ফ্ল'ৰত মষ্ট প্ৰবাবলি গাৰ্মেণ্টছ হয় আৰু এৰাব কাউণ্টি যিগিলা বস্তুৰ কাৰণে ফেমাছ এইগিলা বস্তু ইয়াত আছে চাওক বখুৰ বুলি কোৱা হয় পাৰফিউম বখুৰ সেয়া চাওক এই বস্তুটোৰ কাৰণে একচুৱেলি ফেমাছ হয় আৰব কাউণ্টিবিলাক চাওক সবখিলা দোকানতে আপোনালোকে দেখা পাব এই বখুৰ বোলা যিটো বস্তু এইটো বিশেষ কথা মই এই বিশেষ বখুৰটোৰ ওপৰত স্পেচিয়েল এটা ভিডিঅ' বনাম মই আপোনালোকে চাব পাৰে নেক্সটত পচিবল হ'লে মই বনাম এতিয়া চাই লওক সেই আছিমা মলৰ প্ৰথমটো ফ্ল'ৰৰ সামগ্ৰিক দৃশ্য চাওক অ' মাই গড ক'ত আহি গৈছে চাওক গ্ৰাউণ্ড ফ্ল'ৰৰ দৃশ্যটো চাওক প্ৰথম ফ্ল'ৰৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰ আৰু প্ৰথম ফ্ল'ৰ দুইটা একেলগে চাব পাৰিব চাওক এই মালটো মজা লাগে সঁচাকৈ গৈছে মজা দিছে কিন্তু চাওক না আকৌ চাওক মালটো এই মজা দিছে ৰে চাওক আইৱা জাগা হয় দিছ ইজ আছিমা মল এতিয়া ছেকেণ্ড ফ্ল'ৰলৈ যাই আছোঁ ছেকেণ্ড ফ্ল'ৰত আছে চিনেমা হল শ্বপিং মহলৰ ভিতৰত থকা চিনেমা হলখন মই আপোনালোকক দেখুৱাম আৰু প্ৰথম ফ্ল'ৰ অলৰেডি আপোনালোকক দেখুৱাই লৈছোঁ এতিয়া যাই আছোঁ ছেকেণ্ড ফ্ল'ৰত চাব চাওক সোফা টোফা সব বিক্ৰী হয় ইয়াত চাওক না সব আছে মানে বহুত এক্সপেঞ্চিভ বস্তু পাব আপোনালোকে ইয়াত আহিলে শ্বপিং মহলৰ ভিতৰত সোফা টোফা সব আছে আৰু বহুত এক্সপেঞ্চিভ হয় একচুৱেলি মই সঁচাকৈ কৈছোঁ আপোনালোকক এক্সপেঞ্চিভ হয় কিন্তু চাব লগা বহুত বস্তু আছে ইয়াত আনলিমিটেড বস্তু পাব আপোনালোকে যি লাগে যি ইচ্ছা যায় যি বিচাৰে আপোনালোকে পাব এইখন শ্বপিং মহলত নজাৰা দেখো নজাৰা Oh my god. চাওক না গাইস
चाहे जिंदगी ऐसी जी तब चाहे जिंदगी है শ্বপিং মহলটোৰ ভিতৰত এইখিনি বস্তু মানে এনেকা কোনো বস্তু নাই বুলি ক'ব নোৱাৰি ইয়াত সবখিলা বস্তু পাব আপোনালোকে যি ডেইলি নিডছ আপোনালোকৰ যি বস্তু লাগে আহি যাব ইয়াত পাই যাব কিন্তু ওচৰত নহয় আপোনাৰ বহুত দূৰ আপোনাৰ পৰা বহুত দূৰ আপোনাৰ মোৰ পৰা বহুত দূৰ চাওক এইখনেই হৈছে শ্বপিং মহল আছিমা মল বুলি জনা যায় যিখনত মই এইখন এক্সপ্ল'ৰ কৰাৰ একমাত্ৰ কাৰণ হৈছে এই জেগা এই শ্বপিং মহলখন বহুত ট্ৰেণ্ডত আছে সেইকাৰণে মই বনাই দিছোঁ মোৰ পিছপিনে চাওক না এইখনেই হৈছে কুৱেইট আছিমা মহল ৰাইজ মই এই শ্বপিং মহলখনৰ ভিডিঅ' বনোৱাৰ একমাত্ৰ কাৰণটো হৈছে এই শ্বপিং মহলখন বহুত ট্ৰেণ্ডিঙত আছে কুৱেইটৰ বহুত ফেমাছ হয় বহুত বেছি ট্ৰেণ্ডিঙত আছে সেইকাৰণে মই এই ভিডিঅ'টো এই প্ৰথমটো ভিডিঅ' এই শ্বপিং মহলখনৰ বেছ কৰি বনাব বিচাৰিছোঁ তো আপোনালোকে বেলেগ কিবা কিবি ভাবিব পাৰে নাভাবিব প্লিজ মই বনোৱাৰ একমাত্ৰ কাৰণ এইটোৱেই যে শ্বপিং মহলখন বহুত বেছি ট্ৰেণ্ডিঙত আছে চ' মই এটা ভিডিঅ' বোলো বনাই দিওঁ এই শ্বপিং মহলখনৰ ওপৰত সেই বুলি মই This for kids চাওক মজা চাওক ৰাইজ সঁচাকৈ কৈছোঁ যদি আপুনি কুৱেইট আহে কেতিয়াবা এই জেগাটো এই শ্বপিং মহলখনত একবাৰ হ'লেও আহিব আপোনালোকে ফিল পাব এটা শ্বপিং মহলত মানুহে ফিল নাপায় কিন্তু মই কৈছোঁ আপোনালোকক এইখন শ্বপিং মহলত যদি আপুনি আহে ভাল এটা ফিল পাব বহুত ভাল এটা ফিল পাব গতিকে মই আপোনালোকক কৈছোঁ যদি আপোনালোকে আহে কুৱেইট কেতিয়াবা তেতিয়া আহিব এই জেগাখন চাবৰ কাৰণে এইখনেই হৈছে সেইটো ফ্ল'ৰ যিটো ফ্ল'ৰত আছে চিনেমা হলখন এইখন মহলৰ ভিতৰত এইখন শ্বপিং মহলৰ ভিতৰত চিনেমা হলখন ডলবি চিনেমা হল বুলি আছে এখন নাম চিনেমা হলখনৰ নাম হৈছে ডলবি চিনেমা হল চাওক আপোনালোকে 4th ফ্ল'ৰ যিটো হয় এই মহলখনৰ 4th ফ্ল'ৰত আহিছোঁ কিন্তু এইকেইটা এতিয়ালৈকে ষ্টাৰ্টেই হোৱা নাই চাওক না আৰু 3-4টামান ফ্ল'ৰ এতিয়ালৈকে বাকী আছে ওপৰৰ কেইটা বাকী আছে এতিয়ালৈকে হোৱাই নাই চাওক ইয়াৰ পৰা ওপৰৰ নাজাৰাটো চাই লওক এইখিনি হোৱাই নাই এতিয়ালৈকে হ'লে আৰু বেছি ভাল লাগিব জেগাটোত আহি কিনে সঁচাকৈ কৈছোঁ মই বা যদি হৈ যায় পূৰা মানে হৈ গৈছে কাম কমপ্লিট হৈছে কিন্তু কোনে লোৱা নাই মানে ৰেণ্টত দিয়া হয় না এইবিলাক তো এইবিলাক এতিয়ালৈকে খালী পৰি আছে আৰু ট্ৰাই কৰিম ওলাই গ'লোঁ ফাইনেলি শ্বপিং মহলৰ ভিতৰৰ পৰা আৰু এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ সবখিনি বস্তু আপোনালোকৰ লগত যিমান দূৰ সম্ভৱ হৈছে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাবচোন আৰু এটা কথা ক'ম আপোনালোকক যিহেতু কুৱেইট আহিছোঁ আৰু কুৱেইটৰ আপোনালোকে যদি কিবা ভাল ডেষ্টিনেশ্যন চাব বিচাৰে আপোনালোকে কুৱেইটৰ বিষয়ে কিবা জানিব বিচাৰে তাৰ পৰা কি এক্সপেক্ট কৰে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক জনাই দিব মই আপোনালোকক যিমান দূৰ পচিবল হয় মই জনোৱাৰ ট্ৰাই কৰিম ধন্যবাদ আজিলৈ ইমানেই জয় আই অসম